Hello student, welcome to our YouTube channel FA Assam Knowledge. তো আজি এই ভিডিওটো তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো যে তোমালোকৰ HSLC 2026 আছে আৰু ষ্টুডেন্ট আমাৰ চেনেলত যিসকল ছাত্ৰ-ছাত্ৰী নতুন কৰি আহিছা চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে নতুন বহুত ভাল ধৰণৰ ভিডিও পাবা আৰু সেই ভিডিওবোৰ পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলখন বেল আইকনখন প্ৰেছ কৰি দিবা আৰু তোমাৰ বন্ধুৰ লগত আমাৰ চেনেলখন শ্বেয়াৰ কৰি দিবা তো বলা আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ তো তোমালোকৰ সেই ফৰ্ম ফিলআপৰ ডেটটো লৈ বহুত এটা ইম্পৰ্টেণ্ট নোটিছ দিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা তো তোমালোকে চোৱা ইয়াতে এটা নোটিছ দিয়া আছে তো নোটিছত তোমালোকৰ ধুনীয়া কৰি লিখা আছে যে ইন ভিউ অফ ক্লোজাৰ অফ স্কুল এণ্ড অফিচেছ ডিউ টু ফৰ্থকামিং দুৰ্গা পূজা ভেকেশ্যন দ্য লাষ্ট ডেট অফ form fill-up of the SSLC examinations 2026 has been extended. তো তোমালোকৰ কি হৈছে দুৰ্গা পূজাৰ কাৰণে তোমালোকৰ SSLC 2026 ৰ যিটো ফৰ্ম ফিল আপ আছিল তো ফৰ্ম ফিল আপখন তোমালোকৰ পিছুৱাই দিছে তো কিমানলৈকে পিছুৱাই দিছে চোৱা আপ টু 21 অক্টোবৰ 2025 21 অক্টোবৰ তোমালোকৰ 2025 লৈকে তোমালোকৰ ফৰ্ম ফিল আপ পিছুৱাই দিছে দ্য লাষ্ট ডেট অফ সাবমিশনছ অফ পেমেণ্ট ইজ 24 অক্টোবৰ তো পেমেণ্ট কৰিবলৈ তোমালোকৰ 24 অক্টোবৰলৈকে টাইম আছে তোমালোকে আৰামছে মানে হেৰি কৰিব পাৰিবা ফৰ্ম ফিল আপ কৰিব পাৰিবা এই বস্তুটো কৰাৰ কাৰণ কি মানে বহুত ষ্টুডেণ্টে কৈছিল যে স্যাৰ মানে আমাৰ বেংক একাউণ্ট নাই আমি বেংক একাউণ্ট খোলা নাই তো আমি কি কৰিম তো সেইটোৰ কাৰণে এই ফৰ্ম ফিল আপটো পিছুৱাই দিয়া হৈছে তো ইয়াতে চোৱা অল কেণ্ডিডেটছ ইণ্টেণ্ডিং টু এপিয়াৰ ইন HSLC এক্সামিনেশ্যনছ 2026 মাষ্ট possess a valid bank account in their own name মানে নিজৰ নামত এটা ভ্যালিড থকা তোমালোকৰ বেংক একাউণ্ট লাগিব schools are hereby directed to upload the bank account details of each candidate মানে সকলোৰে বেংক একাউণ্ট তাতে ডিটেইলছ জমা দিব লাগিব তোমালোকৰ স্কুলত in the form fill up portal মানে form fill up portal তোমালোকৰ স্কুলৰ পৰা সাবমিট কৰি দিব on failure to furnish these details the student will not be initiated for the allowance যদি তোমালোকে এই বেংক একাউণ্ট তোমালোকে যদি সাবমিট নকৰা তেনেহ'লে তোমালোকৰ ফৰ্ম ফিল আপটো ৰিজেক্ট হ'ব পাৰে আৰু তোমালোকে মেবি হেৰি এক্সাম দিবৰ কাৰণে তোমালোকে কোৱালিফাই নহ'ব পাৰা কোৱালিফাই মানে কি তোমালোকক এডমিট কাৰ্ড নাহিবও পাৰে বহুতে আমাক সুধি আছিলা যে স্যাৰ আমি হেৰি কৰিব পাৰিম আমাৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিম আমাৰ বেংক একাউণ্ট নাই তো তোমালোকৰ উপযুক্ত টাইম দিয়া হৈছে তো তোমালোকে ধুনীয়াকৈ বেংক একাউণ্ট বনাই কেনে তোমালোকে আৰামছে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু বহুতে আমাক কুৱেশ্যন কৰি আছিল যে স্যাৰ আমাৰ হাফ ইয়াৰলি এক্সাম যদি বেয়া হয় তেনেহ'লে আমি এক্সাম দিব পাৰিম নে নাই এই মানে কি এই HSLC এক্সামক তোমালোকৰ স্কুলৰ পৰা কলেজৰ পৰা মানে স্কুলৰ পৰা প্ৰেছাৰ দিয়াৰ কাৰণ হ'ল তোমালোকে যদি হাফ ইয়াৰলিলৈকে যদি পঢ়া নাই মানে তোমালোকে ৰিজাল্ট বেয়া হ'ল তোমালোকে পঢ়া নাই তো তোমালোকে ভাল কৰি এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰা আৰু তোমালোকক এপ্লিকেশ্যন এটা স্কুলত দিবা যে স্যাৰ আমি এক্সাম মানে তোমালোকৰ ফাৰ্ষ্ট ইউনিটেত গৈছে তো ছেকেণ্ড ইউনিট টেষ্টত তোমালোকে ভাল কৰি লিখা পঢ়া কৰিবা তো ভাল কৰি লিখিলে তোমালোকে আৰামছে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু এনেকুৱা কোনো ধৰণৰ প্ৰেছাৰ নল'বা যে আমি এক্সাম দিব নোৱাৰিম এক্সাম দিব পাৰিবা আৰু যিটো নোটিছ আহিছে সেই নটিফিকেশ্যন মতে তোমালোকৰ ফৰ্ম ফিল আপটো 21 অক্টোবৰত মানে আগতে তোমালোকে সাবমিট কৰি দিবা আৰু পেমেণ্টটো তোমালোকৰ 24 অক্টোবৰলৈকে আছে তো তোমালোকে একেলগেই শেষ কৰি দিবা তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি ইমানে শেষ কৰিছোঁ কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন সাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা ধন্যবাদ